নমস্কাৰ টাইম এইটৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। ইণ্টাৰনেট, সোশ্যাল মিডিয়া, ফেচবুক, টুইটাৰ, হোৱাটছআপ সকলোতে বিগত কেইটামান দিন ধৰি এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে। যেটো ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে, আপুনি হয়তো এই ভিডিঅ'টো কোনোবাই দিছে নাইবা কৰবাত দেখিছে, ৰবট আৰু মানুহৰ মাজত সংঘৰ্ষ হৈছে। এটা ৰবটৰ ওপৰত একাংশ লোকে নিৰ্যাতন চলাইছে, ৰবটটোক গুলিয়াবলৈ কোৱা হৈছে আৰু তাৰ পাছত সেই ৰবটটোক যেতিয়া আন এটা ৰবট গুলিয়াবলৈ কোৱা হয়, সেই ৰবটটোৱে সেই স্থানৰ পৰা পলায়ন কৰিছে। এই ভিডিঅ' সম্প্ৰচাৰ হোৱাৰ পাছতে ইণ্টাৰনেটৰ লগতে বিভিন্ন লোকৰ মাজত এটা প্ৰশ্ন উত্থাপিত হৈছে। এই ভিডিঅ' সঁচা নেকি? সঁচাকৈ ৰবট আৰু মানুহৰ মাজত ভৱিষ্যতে সংঘৰ্ষ হ'ব নেকি? ইয়াৰ অন্তৰালৰ কাহিনী কি? এই ভিডিঅ' কোনে প্ৰস্তুত কৰিছে আৰু কিদৰে প্ৰস্তুত কৰা হৈছে? এই মুহূৰ্তত টাইম এইটৰ দৰ্শকক আমি এক প্ৰতিবেদন দেখুৱাইছো। এই প্ৰতিবেদন চোৱাৰ পাছতে আপোনালোকে বুজি উঠিব এই ভিডিঅ'ৰ আচল ৰহস্য কি। এটা বিশেষ ভিডিঅ'ক লৈ এতিয়া সমগ্ৰ বিশ্বতেই চৰ্চা চলিছে। এটা ৰবট আৰু কেইগৰাকীমান ব্যক্তি। এই ৰবটটো হিউমেনইড ৰবট আৰু ৰবটটো উচ্চ প্ৰশিক্ষিত। মানুহৰ দৰে সকলো কাম কৰিব পাৰে এই ৰবটটোৱে। মানুহৰ দৰে আক্ৰমণো কৰিব পাৰে ৰবট। ৰবটটোৱে চলাব পাৰে অস্ত্ৰ শস্ত্ৰ। কিন্তু এই ৰবটটোৰ ওপৰত একাংশ লোকে বিভিন্ন নিৰ্যাতন চলাইছে। কিন্তু তাৰ পাছতো ৰবটটোৱে নিজৰ কাম কৰি গৈছে। ইয়াৰ পাছত ৰবটটোক আন এটা ৰবটক হত্যা কৰিবলৈ কোৱা হৈছে। কিন্তু নিৰ্যাতনৰ সহ্য কৰি থকা নাই ৰবটটোৱে। আন এটা ৰবটক হত্যা কৰিবলৈ অমান্তিক হৈছে ৰবটটোৱে। আৰু তাৰ পাছত ব্যক্তিলৈ লক্ষ্য কৰি চলাইছে গুলী। ইয়াৰ পাছতে এই ৰবটটোৱে পলায়ন কৰিছে, লগত লৈ গৈছে আন ৰবটটোকো। আৰু ইণ্টাৰনেটত এই ভিডিঅ'টোক লৈ চৰ্চা চলিছে। বহুতে ভাবিছে এইটো এটা সঁচা ভিডিঅ'। পিছে এই ভিডিঅ'ৰ প্ৰকৃত ৰহস্য আজি আমি আপোনালোকক ক'ম। আপোনালোকেও হয়তো বিভিন্ন প্ৰান্তত এই ভিডিঅ'টো দেখিছে। প্ৰকৃতপক্ষে এইটো এটা পেৰডি ভিডিঅ'। আৰু এই ভিডিঅ' প্ৰস্তুত কৰিছে কৰিডৰ ডিজিটেল নামৰ এটা বিশেষ সংস্থাই। এইটো হৈছে কৰিডৰ ডিজিটেল। অত্যাধুনিক VFX ব্যৱহাৰ কৰি কৰিডৰ ডিজিটেলে এনেকুৱা বহুত ভিডিঅ' বনায়। তেওঁলোকে বিশেষ এই প্ৰমোচনেল ভিডিঅ'টো বষ্টন ডাইনেমিক্সৰ বাবে প্ৰস্তুত কৰিছে। 26 অক্টোবৰত ইউটিউবত কৰিডৰ ডিজিটেলে আপলোড কৰিছিল এই ভিডিঅ'। আৰু তেতিয়াৰ পৰাই ছ'চিয়েল মিডিয়াই ভাইৰেল হৈ পৰিছিল এই ভিডিঅ'। বিভিন্নজনে প্ৰশ্নও কৰিছিল, ভৱিষ্যতে ৰবট আৰু মানুহৰ মাজত সংঘৰ্ষ হ'ব নেকি? পিছে চিন্তাৰ কাৰণ নাই। কৰিডৰ ডিজিটেলে কেৱল এইটো ভিডিঅ'ই নহয়, ইয়াৰ আগতেও এনেকুৱা বহু ভিডিঅ' প্ৰস্তুত কৰিছিল, য'ত দেখিবলৈ পোৱা গৈছিল ৰবটৰ ওপৰত নিৰ্যাতন কৰিছিল মানুহে। সেই ভিডিঅ' ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত। অৱশ্যে এইসমূহ ভিডিঅ' প্ৰস্তুত কৰোঁতে মানুহকেই ব্যৱহাৰ কৰা হৈছে। এক বিশেষ পোছাক পিন্ধোৱাৰ পাছত এই ব্যক্তিগৰাকীৰ ওপৰত প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'। হলিউডৰ চিনেমাসমূহতো এনেকুৱা ভিডিঅ' দেখিবলৈ পোৱা যায়। ট্ৰান্সফৰ্মাৰৰ পৰা আৰম্ভ কৰি বহু ছবিত আপোনালোকে এনেকুৱা ভিডিঅ' দেখিছে। আৰু কৰিডৰ ডিজিটেলেও তেনেকুৱাকৈ এই ভিডিঅ' প্ৰস্তুত কৰিছে বষ্টন ডাইনেমিক্সৰ বাবে।
গতিকে আপুনি চিন্তা নকৰিব, ৰবট আৰু মানুহৰ মাজত সংঘৰ্ষ নহয় আৰু এই ভিডিঅ' মাত্ৰ এটা প্ৰমোচনেল পেৰডি ভিডিঅ'হে। এয়া কোনো সঁচা ভিডিঅ' নহয়। ব্যুৰ' ৰিপৰ্ট, টাইম 8।